নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম এছিয়ান গেমছ 2023 খবৰেৰে সৈতে উপস্থিত হৈছোহি আজি খেলপ্ৰেমী আছামৰ মজিয়াত আৰু অপেনিং চেৰিমনি হৈ গৈছে। অসমৰ লভলীনা বৰগোহাঁয়ে অপেনিং চেৰিমনিত এটা বিশেষ দায়িত্ব লাভ কৰিছিল। ধ্বজা বহন, যিখন তিৰংগা পতাকা বহন কৰাৰ দায়িত্ব তেখেতে পালন কৰিবলগীয়া হৈছিল মনপ্ৰীত সিঙৰ সৈতে। হকীৰ আৰু খেলবোৰৰ কথা ক'বলৈ গ'লে খেলসমূহ অনুষ্ঠিত হৈ আছে, সৰু সুৰা যিসমূহ ইভেণ্ট, কিন্তু মেইন খেল কাইলৈ অনুষ্ঠিত হ'ব, অৰ্থাৎ 24 তাৰিখৰ পৰা। গতিকে 24 তাৰিখৰ প্ৰথম দিনাখন কেতিয়া কিমান বজাত খেল আছে আপোনালোকে চাই লওক। মহিলা ক্ৰিকেটৰ ছেমি ফাইনেল হ'ব ইণ্ডিয়া ভাৰ্চেছ বাংলাদেশ। সেইখন দুকমুকালিতে হ'ব, অৰ্থাৎ ভাৰতীয় সময় অনুসৰি পুৱা 6:30 বজাত হ'ব। গতিকে এইখন চাবলৈ হ'লে আপোনালোকে ৰাতিপুৱা সোনকালে উঠিব লাগিব। নেক্সট ফুটবলত গুৰুত্বপূৰ্ণ খেল আছে ইণ্ডিয়াৰ পুৰুষ আৰু মহিলা দুয়োটা টীমৰ বাবে। মহিলাৰ খেল আছে থাইলেণ্ডৰ লগত। মহিলা টীমে প্ৰথমখন খেল হাৰি আহিছে বাবে এইখন খেল গুৰুত্বপূৰ্ণ তেওঁলোকৰ বাবে। এইখন হাৰিলে তেওঁলোক বাহিৰ হৈ যাব। আৰু পুৰুষৰ বাবে ৰাউণ্ড অফ 16 পাবলৈ হ'লে নেক্সট খেলখন জিকিব লাগিব ম্যানমাৰৰ লগত। এইখন 5 বজাত আপোনালোকে চাব পাৰিব আৰু মহিলাৰ খেলখন 1:30 বজাত চাব পাৰিব দিনৰ। দেন বক্সিং আপোনালোকে চাব পাৰিব প্ৰীতি পনৱাৰৰ খেল আপোনালোকে 11:45 চাব পাৰিব দিনৰ। আৰু নিশাত জাৰিন, ৱৰ্ল্ড চেম্পিয়ন নিশাত জাৰিনৰ খেল আছে 4:30 বজাত সন্ধিয়া। ভাৰতৰ চেছ খেল 12:30 বজাত আপোনালোকে চাব পাৰিব। কেইজনমান আছে চেছত, ঠিক সেইদৰে ই স্পৰ্টছ একেবাৰে ৰাতিপুৱা 8 বজাত হ'ব। ই স্পৰ্টছ মানে এইবাৰ সাধাৰণতে যিসমূহ ভিডিঅ' গেম সেইসমূহ খেলোৱা হ'ব। হকীত গুৰুত্বপূৰ্ণ খেল হ'ব, গ্ৰুপ মেটছ খেলিব ভাৰতে উজবেকিস্তানৰ লগত। ভাৰতৰ বাবে সহজ হ'ব লাগে এইখন খেল। হকী খেল ভাৰতৰ 8:45 হ'ব পুৱা। ঠিক সেইদৰে ফেন্সিঙত আছে দুজন, এজনে 6:30 বজাত ৰাতিপুৱা আৰু আনজনে 10 বজাত খেলিব। একেদৰে মডাৰ্ণ পেন্থালনত এজন থাকিব ময়ংক বৈভৱ, তেখেতে 3 বজাত খেলিব আৰু আবেলি 3 বজাত। ঠিক সেইদৰে ৰাগবি ছেভেন্স অৰ্থাৎ ৰাগবি খেলত পুৱা 10 বজাত আৰু আবেলি 3:35 ইণ্ডিয়াৰ মহিলা টীমৰ দুখন খেল হ'ব। ৰয়িং অৰ্থাৎ নৌকা খেলৰ ওপৰত আপোনালোকে অলপ দৃষ্টি নিক্ষেপ কৰিব। ইয়াত মেডেল ইভেণ্ট আছে আৰু ইয়াত ভাৰতৰ বহুকেইজন খেলুৱৈ আছে। পুৱা 6:30 বজাত, 7:10 বজাত, 8 বজাত, 8:20 আৰু 8:40 বজাত আৰু লগতে পুৱা 9 বজাত। গতিকে এই গোটেইকেইটা সময়ত ভাৰতৰ বহুকেইজন খেলুৱৈয়ে মেডেল ইভেণ্টত নৌকা চলাব অৰ্থাৎ ৰয়িং কৰিব। দেন তাৰপাছত চেইলিঙৰ খেল আছে পুৱা 8:30 বজাত, ইমান গুৰুত্বপূৰ্ণ নহয়। শ্বুটিঙত কিন্তু গুৰুত্বপূৰ্ণ হ'ব। বন্দুক আপোনালোকে জানেই, যিটো শ্বুটিং খেল তাত ভাৰতে পদক বহুত পায়। 10 মিটাৰ এয়াৰ ৰাইফলৰ কোৱালিফিকেশ্যন হ'ব পুৱা 6 বজাত। ঠিক সেইদৰে 6:30 পুৱা সেইটো কোৱালিফিকেশ্যনেই হ'ব। গতিকে কোৱালিফিকেশ্যন চলি থাকিব আৰু আগলৈ আগবাঢ়ি গৈ থাকিব খেল। ছুইমিং অৰ্থাৎ সাঁতোৰ, তাত আপোনালোকে এগৰাকী অসমীয়া যুৱতী দেখিবলৈ পাব। 7:30 বজাত আপোনালোকে দেখিবলৈ পাইছে। হিট আছে 7:30 বজাত ৰাতিপুৱা, বিভিন্ন ধৰণৰ হিটসমূহ হ'ব। আৰু যিটো শেষৰ ফালে আপোনালোকে চাওক, শেষৰ ফালে এটা নাম আছে শিৱাংগী শৰ্মা। শিৱাংগী শৰ্মা অসমৰ, তেখেতে 4x100 মিটাৰ ফ্ৰী ষ্টাইল হিটত ৰিলে হিট হ'ব। ৰিলে হিটত তেখেতে খেলিব ভাৰতৰ হৈ পেলাই। টেনিছৰ মেন্স ডাবলছ আছে ইণ্ডিয়া ভাৰ্চেছ নেপাল 9:30 বজাত। নেপালৰ লগত সহজ খেলেই হ'ব লাগে ইণ্ডিয়াৰ টেনিছৰ। আৰু ঠিক সেইদৰে 9:30 বজাত সুমিত নাগলৰ খেল আছে ছিংগলছৰ, মেন্স ছিংগলছৰ। আৰু মাকাও প্লেয়াৰৰ লগত 9:30 বজাত সুমিত নাগলে খেলিব। টেবুল টেনিছৰ খেল আছে ইণ্ডিয়া ভাৰ্চেছ থাইলেণ্ড ৰাউণ্ড অফ 16 7:30 বজাত। আৰু ঠিক সেইদৰে মেন্স টীমৰ ৰাউণ্ড অফ 16 খেল আছে টেবুল টেনিছৰ, আৰু সেইখন হ'ব কাজাখস্তানৰ লগত 9:30 বজাত। গতিকে সেইখনো সহজেই হ'ব লাগে, কাজাখস্তানৰ ইমান নাম নাই টেবুল টেনিছত। ঠিক সেইদৰে ভলীবলত ইণ্ডিয়াই ৰাউণ্ড অফ 16 খেলিব 1st to 6th, অৰ্থাৎ প্ৰথমৰ পৰা শেষৰ 6টা টীমহে বাকী থাকিলেগৈ এতিয়া ভলীবলত। জাপানৰ লগত 12 বজাত হ'ব দিনৰ। আৰু উচুৰ খেল আছে 6:30 বজাত পুৱা আৰু সন্ধিয়া 5 বজাত উচুৰ খেল হ'ব। এখন ফাইনেলেই হ'ব লাগিব 1/8 ফাইনেল, অৰ্থাৎ কোৱাৰ্টাৰ ফাইনেল। গতিকে এইখিনিয়ে আছিলে এছিয়ান গেমছৰ 24 ছেপ্টেম্বৰ তাৰিখৰ সময়সূচী। গতিকে আপোনালোকে এই সময়সমূহ মনত ৰাখিব আৰু কেতিয়া খেলসমূহ ক'ত দিবতো আপোনালোকে নিশ্চিতভাৱে জানে। ছনী স্পৰ্টছৰ যিবিলাক চেনেল আছে তাতে দিব, আৰু জিঅ' টিভিৰ জৰিয়তে আপোনালোকে ফ্ৰীত চাব পাৰিব, সেইটো আৰু ভাল কথা। গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকলে এইবিলাক নাজানে, যিসকলে বিচাৰি আছে তেওঁলোকক শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব। তেতিয়ালৈকে ধন্যবাদ।